সকলোকে মোৰ পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু বহুত দিনৰ মূৰত ভিডিঅ' বনাবলৈ লৈছোঁ। যি কি নহওক আপোনালোকে বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ চাব, লগতে মৰম দিব ভিডিঅ'টো চাই। তো দুৰ্গা পূজা আহি আছে, শাৰদীয় দুৰ্গা উৎসৱ। সকলোকে দুৰ্গা পূজাৰ বহুত বহুত শুভেচ্ছা থাকিলে। লগতে দুযোৰ কাপোৰ কিনিলোঁ, এটকা দুটকাকৈ জমা কৰি সাঁচি ৰাখি মানে দুযোৰ কাপোৰ কিনিলোঁ। সেয়া আপোনালোকক দেখুৱাম বাৰু লাহেকৈ, চাব আপোনালোকে কাপোৰ দুযোৰ। আৰু লগতে আমাৰ ঘৰত বাৰু দুটা নতুন বস্তু লোৱা হ'ল, সেই দুটাও বাৰু আপোনালোকক দেখুৱাম। আৰু এই কাপোৰ দুযোৰ হৈছে এইযোৰ, প্ৰথমে এইযোৰ মেখেলা চাদৰ এযোৰ, আৰু মেখেলা চাদৰযোৰ অলৰেডি চিলোৱা হৈ গ'ল আৰু চিলাইছে মোৰ মই বেলেগৰ ওচৰত চিলোৱা নাই, কিন্তু চিলাইছে কাৰণে সেইটো বাৰু কৈ আছোঁ আপোনালোকক, অকণমান ৰৈ যাওক। আৰু লগতে এইযোৰ কিন্তু দহিৰ কাম সম্পূৰ্ণ হোৱা নাই, অকণমান আৰম্ভ কৰিছিলোঁ এইযোৰ মেখেলা চাদৰত। আৰু লগতে এইযোৰত মেখেলা চাদৰ মানে দহিৰ কাম কৰা হোৱা নাই। যি কি নহওক দহিখিনি হৈ যাব বাৰু লাহে লাহে, যিহেতু সূতা ওলাই থৈছোঁ, ইফালে কেঁচিও লৈ লৈছোঁ, হৈ যাব বাৰু কাম। ল'লোঁ বাৰু ফাইনেলি, পূজাই হওক বা চাব পৰা হওক বা নহওক, তথাপিও লৈ থৈ দিছোঁ। পূজা যিহেতু আমাৰ ওচৰত নহয়, গতিকে দুৰ্গা পূজা হয়তো চোৱা হ'ব পাৰে, নহ'বও পাৰে, চোৱা নহ'বও পাৰে। আৰু এইবাৰ বতৰ কি কৰে নাজানো, যোৱাবাৰতো বৰষুণে আছিলে, এইবাৰ চাগে কি অৱস্থা হয় সেইটোও বাৰু নাজানো। আৰু লগতে কাপোৰযোৰ যে আপোনালোকক চিলোৱাৰ কথা কৈছোঁ, এই কাপোৰযোৰ মোৰ মানুহজনেই চিলাই দিছে নিজে। ফলচৰ কাম কৰিছে, ফলচ পতি লগা এইবিলাক সকলো কাম কৰিছে, কাৰণ মই ভালদৰে চিলাই নাজানো। বৰ্তমান নতুনকৈ অকণমান মেচিন চলাবলৈ শিকিছোঁ, কিন্তু নাজানো। যি কি নহওক আগলৈকে পাই থাকিব আৰু ভিডিঅ' আপোনালোকে। কি নহওক আৰু এতিয়া যিহেতু মহিলাসকলৰ বা গৃহিণীসকলৰ বাবে পাকঘৰটোৱে মেইন, গতিকে এতিয়া পাকঘৰত মানে খোৱা বোৱা একো বনোৱাই নাই ৰাতিৰ বাবে, আৰু ৰাতিৰ সাজ বনাবলৈ যাওঁ। আৰু লগতে কি কি বনাওঁ সেয়াও আপোনালোকক দেখুৱাম, গতিকে বলক এতিয়া মোৰ লগতে আপোনালোকেও মোৰ লগত পাকঘৰত। আৰু আমাৰ এই এতিয়া নাই, অকণমান ওলাই গৈছে, আহিব, তাৰপিছত একেলগে ভাত পানী খাম। আৰু যি কি নহওক এতিয়া বলক আৰু পাকঘৰতে যাওঁ আৰু লাগি যাওঁ পাকঘৰত। তাৰপিছত আপোনালোকে ভিডিঅ' চাই থাকিব আৰু স্কিপ নকৰাকৈ ধুনীয়াকৈ কি কি দেখুৱাই যাওঁ লওকচোন। আৰু কাপোৰ কানি চাওক, ইফালে দহি বটিম বুলি কাপোৰখিনি থৈ দিছোঁ বিচনাতে, কিন্তু মানে দহি বটিম বুলি ভাবোঁ, কিন্তু দহি কৰিবলৈ লওঁতে ইটো সিটো কাম ৰৈ যায়, সেইবাবে মানে পাকঘৰত দৌৰি থাকিবলগীয়া হয়, ইফাল সিফাল কৰিব লগা হয়, সেইবাবে মানে দহিখিনি কমপ্লিটে কৰিব পৰা নাই। যি কি নহওক বাৰু লাহে লাহে হৈ থাকিব, ইমান খৰধৰ নাই বাৰু। আৰু আনফালে মই পাকঘৰলৈ আহিলোঁ, আৰু পাকঘৰত আহিয়ে লাগি গ'লোঁ ভাত বনোৱাত। ভাত হ'ল বাৰু, এয়া মাছ ভাজি লৈছোঁ, আৰু লগতে তৰকাৰীখনো বনাবলৈ লৈছোঁৱে। অলৰেডি মোৰ বনোৱা মানে হ'লেই বুলি ক'ব পাৰি, মাছখিনি দিলে হ'লেই। আৰু লগতে আজি বনাইছোঁ জিকা নহয় চৰি, ভোল, লগতে কচু আৰু বিলাহী। আৰু আপোনালোকে কেনে পায় এনেকৈ বনাই খাই? মই হ'লে বহুত বেছি ভাল পাওঁ, সেয়া আপোনালোককো দেখুৱাই দিলোঁ। আৰু এইফালে আমাৰ ধুনীয়া ছোৱালীজনীয়ে, মানে তাইৰ নামটোৱে হৈছে ধুনীয়া, আৰু চাইকেল এখন কিনিলে, তাকে মোক দেখুৱাবলৈ আহিলে। আৰু বাইকখনৰ ৰুমতে মানে পাকঘৰতে ৰাখি দিয়া হৈছে, কাৰণ বাইক ৰাখিবলৈ যিটো আমি থকা ঘৰত বাইকখন থৈছিলে, কিন্তু এতিয়া বিচনাখন সোমোৱাৰ পিছত ঠাই নোহোৱা হৈছে, সেইবাবে ইয়াতে ৰখা হ'ল। আৰু এয়া গৃহিণীৰ মেইন কাম, পাকঘৰ পৰিপাতিৰ পৰা আদি কৰি ভাত পানী বনোৱাটো, চাফ চিকুণকৈ পাকঘৰটো ৰখাটোৱে হৈছে আমাৰ দায়িত্ব। আৰু এইফালে বিক্ৰী কৰিবলৈ পিছত ৰৈ যোৱা পাচলিখিনি, কিন্তু কোনোবা আহিলে বাৰু পাচলি দি দিওঁ আমি ৰৈ যোৱাখিনি, মানুহ দুনুহ আহিলে। কিন্তু আজি ঘৰত তেনেকৈ মানে অতিথি নাই বুলি ক'ব পাৰি, কাৰণ আমাৰ ঘৰৰ খুৰা আহিছিলে, খুৰাক জিকাখিনি দিলোঁ, কিন্তু এনেকৈ ৰৈ গৈছে। ৰৈ গ'লে মই অৱশেষত মানে গৰুক খুৱাই দিওঁ, যিহেতু আছে আমাৰ গৌ মাতা, সেইবাবে টেনশ্যন নাই বাৰু, তেওঁলোকে শেষ কৰি দিব। আৰু এনেকৈ পাকঘৰটো পৰিপাতি কৰাৰ লগতে ভাত পানী বনোৱাটো হৈছে মহিলাসকলৰ মেইন দায়িত্ব, আৰু সকলোকে খুৱাই ধুৱাই ধুনীয়াকৈ শুশ্ৰূষা কৰাটো হৈছে আমাৰ দায়িত্ব।